নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো জব আসাম ইউটিউব চেনেললৈ মই অনিকেত চেত্ৰী আৰু এই ভিডিঅ'টিত আমি আলোচনা কৰিম অসম পুলিচৰ পূৰ্বৱৰ্তী কোৱেশ্চন পেপাৰ সমাধান যেহেতু কোৱেশ্চনসমূহ কমন পৰা দেখা যায় পূৰ্বৱৰ্তী প্ৰশ্নসমূহ পুনৰবাৰ অহা দেখা যায় গতিকে আশা কৰোঁ যদি আপোনালোকে ভিডিঅ'টি শেষলৈকে চায় তেন্তে আপোনালোক নিশ্চয় লাভান্বিত হ'ব যদি আপোনালোকক PDF লাগে তেন্তে মোক ইনষ্টাত ফলো কৰক মই লিংকটো দি দিম এটা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটোত আছে G20 2019 কোত অনুষ্ঠিত হৈছিল সো শুদ্ধ উত্তৰটো হৈ যাব ওসাকা ওসাকা আছে জাপানত আৰু এই জাপানৰ ওসাকা নামৰ জায়গাত G20 2019 অনুষ্ঠিত হৈছিল আপোনালোকে এটো মনত ৰাখিব যে এইবাৰ 2023 G20 সামিট কোত অনুষ্ঠিত হৈছে এটো হৈছে ইণ্ডিয়াত মনত ৰাখিব আৰু ইণ্ডিয়াৰ কোত অনুষ্ঠিত হৈছে নিউ দিল্লীত আৰু নিউ দিল্লীৰ কোত অনুষ্ঠিত হৈছে প্ৰগতি ময়দানত কেতিয়া অপচনত আহিব পাৰে যে নিউ দিল্লীৰ কোনখন ময়দানত অনুষ্ঠিত হৈছে সো প্ৰগতি ময়দানত অনুষ্ঠিত হৈছে আৰু এটা কথা মনত ৰাখিব G20 সামিট প্ৰথমে কোত অনুষ্ঠিত হৈছিল এনেকুৱা আহিব পাৰে সো G20 সন্মিলন পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ওয়াশিংটন ডিসিত যেটো নেকি আমেৰিকাত আছে যাক USA বুলি কোৱা হয় USA ৰ ওয়াশিংটন ডিসিত প্ৰথমবাৰৰ বাবে G20 সামিট অনুষ্ঠিত হৈছিল শেহতীয়াকৈ কোনখন দেশে G20 সামিটত অংশগ্ৰহণ কৰিছে এটো মনত ৰাখিব সো ৰিসেন্টলি আমাৰ আফ্ৰিকান ইউনিয়নে জয়েন কৰিছে আফ্ৰিকান ইউনিয়ন আগতে G20 ত নাছিলে সো এতিয়া আফ্ৰিকান ইউনিয়ন কিন্তু G20 ৰ অংশ হৈছে মনত ৰাখিব এটো ইয়াৰ আগৰবাৰ G20 সামিট কোত হৈছিল সো 2022 G20 সামিট কোত হৈছিল এটো কথা মনত ৰাখিব সো এটো অনুষ্ঠিত হৈছিল ইন্দোনেছিয়াৰ বালিত এটো কথা মনত ৰাখিব ইন্দোনেছিয়াৰ বালিত অনুষ্ঠিত হৈছিল বালি নামৰ ঠাইত অনুষ্ঠিত হৈছিল কোন ইন্দোনেছিয়াৰ এটো কথা মনত ৰাখিব কাৰণ এবাৰ যেহেতু ইণ্ডিয়াত হৈছে গতিকে ইণ্ডিয়াৰ প্ৰশ্ন নিদিব পাৰে ইয়াৰ আগৰবাৰ বা পিছৰবাৰ 2024 ৰ কথা খুদিব পাৰে সো 2024 ত কোত অনুষ্ঠিত হ'ব এনেকুৱা দিব পাৰে কাৰণ এটো কাৰেন্ট এফেয়াৰ্ছৰ পৰা খুদিব পাৰে সো 2024 ত অনুষ্ঠিত হ'ব ব্ৰাজিলত এটো কথা মনত ৰাখিব সো এবাৰ হৈছে ইণ্ডিয়াত ইয়াৰ আগৰবাৰ হৈছিল ইন্দোনেছিয়াত আৰু ইয়াৰ পিছৰবাৰ হ'ব ব্ৰাজিলত মই ইয়াত পইণ্ট বিলাক লিখি দিছো আপোনালোকে পাৰিলে পঢ়ি চাব পাৰে যে এবাৰ আফ্ৰিকান ইউনিয়নে জয়েন কৰিছে আৰু ইণ্ডিয়াত কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত হৈছিল সো 9 সেপ্টেম্বৰ টু 10 সেপ্টেম্বৰত হৈছিল আৰু প্ৰথমবাৰৰ বাবে G20 সামিট কোত হৈছিল ওয়াশিংটন ডিসিত এটো কথা মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে ইন্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন হয় যাক আমি IB বুলি কওঁ আমি তো IB ৰ অধ্যক্ষ কোন হয় শুদ্ধ উত্তৰ হৈ যাব এতিয়াৰ যদি খুদু তেতিয়া হলে এতিয়া হ'ব তপন ডেকা অসমৰ পৰা হয় আৰু এটো মোস্ট ইম্পৰ্টেন্ট হৈ যায় এটো কথা মনত ৰাখিব কাৰণ যেহেতু অসমৰ লগত ৰিলেটেড হয় সো আহিব খুব চান্স আছে ইন্টেলিজেন্স ব্যুৰো IB ৰ অধ্যক্ষ কোন হয় বুলি খুদিছিল আৰু তেতিয়া তপন ডেকা অপচনটো নাছিল যেতিয়াৰ পৰা মই কোৱেশ্চনটো পিক কৰিছো কিন্তু এতিয়া 2023 যেহেতু গতিকে এতিয়া কিন্তু তপন ডেকা হয় 2022 ত জয়েন কৰিছিল তপন ডেকাই গতিকে এই প্ৰশ্নটো আহিব পাৰে সো হেডকোৱাৰ্টাৰ কোত হয় IB নিউ দিল্লীত হয় মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে 2019 বৰ্ষত পদ্মশ্ৰী বঁটা কাক দিয়া হৈছিল সো অৰূপ কুমাৰ দত্ত প্ৰফুল্ল বৰুৱা ধীৰেন্দ্ৰনাথ বেজবৰুৱা উদ্ধৱ ভৰালী সো উদ্ধৱ ভৰালীক 2019 বৰ্ষত পদ্মশ্ৰী বঁটা দিয়া হৈছিল পিছৰ প্ৰশ্নটোত আছে ৰিয়ান পৰাগ এগৰাকী ফুটবল খেলুৱৈ ক্ৰিকেট খেলুৱৈ বেডমিণ্টন খেলুৱৈ এটাও নহয় সো আপোনালোক আটাই জানে ৰিয়ান পৰাগ হৈছে ক্ৰিকেট খেলুৱৈ সো শুদ্ধ উত্তৰ হৈ যাব ক্ৰিকেট খেলুৱৈ আৰু এটা কথা মনত ৰাখিব বন্ধুসকল যে উমা ছেত্ৰী আজিকালি খুব এই উমা ছেত্ৰীৰ নামটো খুব ট্ৰেন্ডিংত আছে সো উমা ছেত্ৰীৰ কথা মনত ৰাখিব কাৰণ উমা ছেত্ৰী হৈছে ফাৰ্ষ্ট আসামিজ ওমেন টু বি সিলেক্টেড ইন ইণ্ডিয়ান স্কোৱাড ইণ্ডিয়ান ক্ৰিকেট টিমত স্থান পোৱা প্ৰথম গৰাকী অসমীয়া হয় আৰু তাই ক'ৰ পৰা হয় তাই ক'ৰ হয় অসমৰ হয় আৰু এইবাৰ যেটো এছিয়ান গেমছ হৈছিল এছিয়ান গেমছ হাংজোত যেটো অনুষ্ঠিত হৈছিল এই হাংজোত অনুষ্ঠিত হোৱা এছিয়ান গেমছত আমাৰ ইণ্ডিয়ান ক্ৰিকেট দলে গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু এই দলত আমাৰ উমা ছেত্ৰীও আছিল মনত ৰাখিব উমা ছেত্ৰী উইকেট কিপাৰ হিচাপে খেলে পিছৰ প্ৰশ্নটোত আছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন হয় সো শুদ্ধ উত্তৰ হৈ যাব ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস পিছৰ প্ৰশ্নটোত আছে কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় সো এটো খুব দৰকাৰী প্ৰশ্ন হয় বন্ধুসকল মনত ৰাখিব কোনখন দেশ বিমষ্টেকৰ সদস্য নহয় সো অপচনত আছিল নেপাল শ্ৰীলংকা বাংলাদেশ কিৰগিস্তান সো শুদ্ধ উত্তৰ হৈ যাব কিৰগিস্তান আপোনালোকে এই নামটো মনত ৰাখিব পাৰে যে নেপাল ইণ্ডিয়া শ্ৰীলংকা
থাইলেণ্ড, ভূটান, বাংলাদেশ, ম্যানমাৰ এই 7খন দেশ মিলি কিনে বিমষ্টেক গঠন কৰে আৰু এই বিমষ্টেকৰ ফুল ফৰ্মটো মনত ৰাখিব বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কোঅপাৰেশ্যন এইটো কথা কিন্তু মনত ৰাখিব সো এতিয়া আপোনালোকে এই কেইখন দেশ আছে বুলি যদি সুধে তেতিয়াহ'লে মনত ৰাখাৰ কাৰণে এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰে মই ট্ৰিকটো আপোনালোকৰ কাৰণে বনাই দিছোঁ নিষ্ঠা ভুৱম মনত ৰাখিব নিষ্ঠা ভুৱম আপোনালোকৰ সহজ যাতে হয় তাৰ কাৰণে মই এইখিনি বনাই দিছোঁ আপোনালোকে চাব পাৰে নিষ্ঠা ভুৱম ইয়াতে এন মানে হৈছে নেপাল আই মানে হৈছে ইণ্ডিয়া এছ মানে হৈছে শ্ৰীলংকা টি মানে হৈছে থাইলেণ্ড টি এইচ মানে থাইলেণ্ড থা আৰু ভূ মানে হৈছে ভূটান আৰু বা মানে হৈছে বাংলাদেশ আৰু এম মানে হৈছে ম্যানমাৰ সো এইটো নিষ্ঠা ভুৱম মনত ৰাখিব পাৰে সো কিৰ্গিস্তান যেহেতু নিষ্ঠা ভুৱমত নাই গতিকে কিৰ্গিস্তান হৈ যাব শুদ্ধ উত্তৰ আৰু মনত ৰাখিব বিমষ্টেকৰ হেডকোৱাৰ্টাৰ ক'ত আছে ঢাকা বাংলাদেশত আছে পিছৰ প্ৰশ্নটোত আছে কাউন্সিল অফ ষ্টেটছ পুনৰ নামকৰণ কৰা হয় সো কাউন্সিল অফ ষ্টেটছক পুনৰ নামকৰণ কৰি কি নাম দিয়া হৈছিল সেইটো ক'ব লাগে সো লোকসভা সংসদ ৰাজ্যসভা বিধানসভা সো শুদ্ধ উত্তৰ হৈ যাব ৰাজ্যসভা কাউন্সিল অফ ষ্টেটছ বুলি কোৱা হৈছিল ৰাজ্যসভাক আগতে কিন্তু পিছলৈ কাউন্সিল অফ ষ্টেটছ নামটো গুচাই কিনে ৰাজ্যসভা বুলি কোৱা হয় সো আপোনালোকক এনেকৈ প্ৰশ্ন আহিব পাৰে যে ৰাজ্যসভাৰ পুৰণি নাম কি হয় সো কাউন্সিল অফ ষ্টেটছ কাউন্সিল অফ কাণ্ট্ৰিজ তেনেকৈ কিবা কিবি অপশ্যন দিব পাৰে সো কাউন্সিল অফ ষ্টেটছ মানে মনত ৰাখিব ৰাজ্যসভা আপোনালোকে এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰে যে কাউন্সিল অফ ষ্টেটছ যেহেতু আছে সো ষ্টেটছ মানে কি হয় ৰাজ্য ষ্টেট মানে যেহেতু ৰাজ্য হয় গতিকে ৰাজ্য সভা কাউন্সিল তেনেকৈ মনত ৰাখিব পাৰে আপোনালোকৰ জেনেৰেল নলেজৰ কাৰণে এটা অকণমান এক্সট্ৰা বস্তু কৈ দিওঁ যে এতিয়া বৰ্তমান ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় এইটো কথা মনত ৰাখিব সো ৰাজ্যসভাৰ চেয়াৰমেন হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি মানে ভিপি যাৰ নাম হৈছে জগদীপ ধনখড় এইটো মনত ৰাখিব জগদীপ ধনখড় এইটো কথা মনত ৰাখিব সো জগদীপ ধনখড় হৈছে ৰাজ্যসভাৰ চেয়াৰমেন আৰু ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় যিজন নেকি উপৰাষ্ট্ৰপতি পদত থাকে সেইজনেই ৰাজ্যসভাৰ চেয়াৰমেন হয় বন্ধুসকল আপোনালোকৰ ডিমাণ্ড অনুসাৰে মই এবাৰ কোৱেশ্চন আনসাৰ অনলি আছামিছত ৰাখিছোঁ যদি কাৰোবাৰ প্ৰব্লেম হয় ইংলিছত লাগে তেন্তে আকৌ মই পুনৰবাৰ নেক্সট টাইমৰ পৰা আকৌ ইংলিছতো থ'ম যদি আপোনালোকে ইয়াতে কমফৰ্টেবল হয় তেন্তে মোক কমেণ্ট কৰি জনাওক যে নালাগে আপোনালোকক ইংলিছত মাত্ৰ আছামিছত হ'লে হৈ যাব তো আপোনালোকৰ ৰিভিজনো কৰাই আছোঁ আপোনালোকে মন দি পঢ়িব আৰু নোট পাৰিলে নোট কপি লৈ বহিব আৰু নোট কৰি থাকিব সো পিছৰ প্ৰশ্নটোত আছে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে সো লোকসভাৰ নিৰ্বাচিত সদস্য ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য বিধান পৰিষদৰ নিৰ্বাচিত সদস্য আৰু বিধানসভাৰ নিৰ্বাচিত সদস্য সো শুদ্ধ উত্তৰ হৈ যাব বিধান পৰিষদৰ নিৰ্বাচিত সদস্য বন্ধুসকল বিধান পৰিষদৰ নিৰ্বাচিত যিবিলাক সদস্য আছে তেওঁলোকে কিন্তু ৰাষ্ট্ৰপতিৰ ভোট দিব নোৱাৰে আপোনালোকে জানে চাগে যে আমি ৰাষ্ট্ৰপতিক ভোট দিব নোৱাৰোঁ মানুহে কিন্তু আমাৰ সাধাৰণ জনসাধাৰণে ৰাষ্ট্ৰপতিক ভোট দিব নোৱাৰে আসলতে আমি যিবিলাক নিৰ্বাচিত কেণ্ডিডেট পঠিয়াও ইয়াৰ পৰা সংসদলৈ তেওঁলোকেহে গৈ ৰাষ্ট্ৰপতিক ভোট দিয়ে আৰু ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে কিন্তু গোটেইকেইটা শুদ্ধ হয় বিধানসভাৰ নিৰ্বাচিত সদস্যসকলেও দিয়ে যেনে আমাৰ অসমৰ MLA সকলেও দিয়ে ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলেও দিয়ে আৰু লোকসভাৰ নিৰ্বাচিত সদস্যসকলেও দিয়ে MP সকলেও দিয়ে কিন্তু মাত্ৰ এটা কথা মনত ৰাখিব এই বিধান পৰিষদ যিটো আছে ইয়াৰ নাম হৈছে আমাৰ লেজিসলেটিভ কাউন্সিল বুলি কোৱা হয় LC লেজিসলেটিভ কাউন্সিল আৰু আমাৰ অসমত কি আছে লেজিসলেটিভ এছেম্বলি অসমত কিন্তু লেজিসলেটিভ কাউন্সিল নাই অসমত মনত ৰাখিব অসমত লেজিসলেটিভ কাউন্সিল নাই মাত্ৰ 6খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰি মিলি কিনে লেজিসলেটিভ এছেম্বলি আছে যেনে আমাৰ উত্তৰ প্ৰদেশ এখন হ'ব আন্ধ্ৰ প্ৰদেশ হ'ব এইবিলাকতহে আমাৰ বিধান পৰিষদ আছে বাট অসমত নাই মনত ৰাখিব তাৰ প্ৰশ্নটোত আছে মনোপলি কাৰ সৈতে যুক্ত হয় আসলে ইয়াক মনোপলি বুলি এনেকৈ নপঢ়ে ইয়াক মনোপলি বুলি কোৱা হয় সো মনোপলি কাৰ সৈতে যুক্ত হয় শুদ্ধ উত্তৰ হৈ যাব আপোনালোকক অপশ্যন কেইটা দেখুৱাই দিছোঁ কেপিটেলিজম ছ'চিয়েলিজম কমিউনিজম মিক্সড ইকনমি অসমত যদি অসমীয়াত মাত্ৰ লিখি দিওঁ তেতিয়া কেতিয়াবা এইবিলাক শব্দ বুজাত অকণমান অসুবিধা হ'ব পাৰে গতিকে আপোনালোকৰ সহায় হ'বৰ বাবে মই এইবিলাক ইংলিছত লিখি দিছোঁ সো পুঁজিবাদ সমাজবাদ কমিউনিজম আৰু মিক্স অৰ্থনীতি সো শুদ্ধ উত্তৰ হৈ যাব পুঁজিবাদ কেপিটেলিজমত মনোপলি যুক্ত হয় মানে কেতিয়াবা আপোনালোকে শুনা পাইছে চাগে মুভিবিলাকত নহ'লে ইউটিউবৰ ভিডিঅ'বিলাকতো কেপিটেলিজম মনোপলি বুলি কোৱা হয় যে সো আপোনালোকক মই অৰ্থটো কৈ আছোঁ যে মনোপলি মানে হৈছে বন্ধুসকল যেনেদৰে ধৰক এতিয়া কোনোবা কিবা এটা বস্তু লৈ আহিছে বজাৰত বিক্ৰী কৰিবলৈ আৰু বজাৰত তাৰ কোনো কম্পিটিটৰ নাই ধৰক তাৰ কোনো কম্পিটিশ্যন কৰিবৰ কাৰণে কোনো বেপাৰীয়ে নাই তো তেতিয়াহ'লে তেওঁ নিজৰ ইচ্ছামতে এতিয়া বস্তুৰ দাম থ'ব পাৰে যেনে তেওঁ যদি সেই বেপাৰীজনে যদি কয় 1 কেজিৰ যদি 100 টকা
তেতিয়াহ'লে পাব্লিকে কিনিবই লাগিব যদি বেপাৰীজনে আকৌ কয় 1 কেজি 1000 টকা তেতিয়াও কিন্তু পাব্লিকে কিনিবই লাগিব যিহেতু কোনো কম্পিটিটৰ নাই তাক কোৱা হয় মনোপলি এতিয়া মাৰ্কেটৰ মনোপলি হোৱা বুলি যে কয় এইটো কোৱা হয় যেনে আপোনালোকে আজিকালি এক্সাম্পল এটা ভাবিব পাৰে জিঅ'ৰ কথা ভাবিব পাৰে জিঅ'ৰ যেহেতু এটা কম্পিটিটৰ নাই তো জিঅ'য়ে ইচ্ছামতে ৰিচাৰ্জ থব পাৰে আৰু এটা কথা মনত ৰাখিব এই ক্যাপিটালিজম মানে হৈছে পুঁজিবাদ মানে হৈছে যে ধনীবিলাক ধনী হৈ থাকিব আৰু গৰীববিলাক গৰীব হৈ থাকিব তেনেকৈ এটা সিম্পল কনসেপ্ট দিছো আৰু আপোনালোকে সিৰিয়াসলি ল'ব নালাগে সো এইটো হৈছে ক্যাপিটালিজম আৰু সোশ্যালিজম মানে হৈছে গোটেই কেইজন সমান মানে ধনীবিলাক আৰু গৰীববিলাক গোটেই কেইজন সমান এইটো হৈছে সোশ্যালিজম বুলি কোৱা হয় আৰু কমিউনিজম আছে তেনেকৈ আৰু মিক্স ইকোনমি আছে সো শুদ্ধ উত্তৰ হৈ যাব ক্যাপিটালিজম পিছৰ প্ৰশ্নটোত আছে তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয় মানে কেন্দ্ৰীয় শাসিত মানে ইউনিয়ন টেৰিটৰি বুলি কোৱা হৈছে সো ইউনিয়ন টেৰিটৰি কোনটো নহয় এটো ক'ব লাগে সো লাদাখ পুডুচেৰী লাক্ষাদ্বীপ পাঞ্জাব সো পাঞ্জাব ইজ দ্য ৰাইট আনসাৰ সো আপোনালোকে জানে যে পাঞ্জাব এখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয় কিন্তু লাদাখ হয় পুডুচেৰী হয় লাক্ষাদ্বীপ হয় গোটেইকেইটা হয় কিন্তু মাত্ৰ পাঞ্জাব নহয় গতিকে পাঞ্জাব হৈ যাব শুদ্ধ উত্তৰ আৰু বন্ধুসকল আপোনালোকে মনত ৰাখিব এটা লগে লগে আপোনাক ৰিলেটেড পইণ্টবিলাক কৈ দিম যে বৰ্তমান ভাৰতত 8খন ইউনিয়ন টেৰিটৰি আছে মনত ৰাখিব আগতে 9খন আছিল বাট আগতে 9খন আছিল কিন্তু পিছলৈ কি কৰিছে যে 9খনৰ পৰা এখন লগ লগাই দিছে দামান এণ্ড দিউ দাদৰা এণ্ড নগৰ হাভেলীৰ লগত লগ লগাই কিনে এতিয়া এটাই মাত্ৰ নাম কৰি দিছে যে দামান এণ্ড দিউ দাদৰা এণ্ড নগৰ হাভেলী এটাই নাম কৈ দিছে সো এইটো হৈছে দুখনৰ পৰা এখন কৰি দিছে গতিকে এতিয়া 8খন ইউনিয়ন টেৰিটৰি আছে অসমত ভাৰতত সো কেতিয়াবা প্ৰশ্ন আহিব পাৰে ভাৰতত কেইখন কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে সো 8খন হৈ যাব আৰু আগতে কিন্তু লাদাখ নাছিলে লাদাখ আৰু জম্মু কাশ্মীৰতে আছিল সো জম্মু কাশ্মীৰ ৰাজ্য হিচাপে আছিল কিন্তু পিছত জম্মু কাশ্মীৰক ভাগ কৰি দিছে লাদাখ আৰু জম্মু এণ্ড কাশ্মীৰত আৰু দুখন ইউনিয়ন টেৰিটৰি বনাই দিছে পিছৰ প্ৰশ্নটোত আছে ৰাজ্যসভাৰ সভাপতি কোন হয় সো ৰাজ্যসভাৰ চেয়াৰমেন কোন হয় মই আগতে ডিসকাস কৰিলো এইমাত্ৰ যে শুদ্ধ উত্তৰ হৈ যাব ভাৰতৰ উপৰাষ্ট্ৰপতি বন্ধুসকল ভাৰতৰ ৰাজ্যসভাৰ সভাপতি বুলি তেনেকুৱা কোনো নিৰ্দিষ্ট পদ নাই আসলতে ভাৰতৰ উপৰাষ্ট্ৰপতি পদত যোনজন থাকে সিজনে ভাৰতৰ ৰাজ্যসভাৰ সভাপতি হিচাপে অংশগ্ৰহণ কৰে ভাগ লয় সো শুদ্ধ উত্তৰ হৈ যাব ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন হয় সো জগদীপ ধনখড় মনত ৰাখিব কেতিয়াবা প্ৰশ্ন আহি যাব পাৰে কাৰণ নতুনকৈ মাত্ৰ নিৰ্বাচিত হৈছে গতিকে জগদীপ ধনখড় আৰু জগদীপ ধনখড়েই বৰ্তমান ৰাজ্যসভাৰ সভাপতি মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি সো বৰ্তমান আপোনালোকে জানে যে গ্লোবাল ওয়াৰ্মিঙৰ কাৰণে অজন লেয়াৰত হোলছ হৈ আছে হোল মানে ফুটা হৈ আছে সো এনেকুৱা হোল হৈ আছে গতিকে এতিয়া এই অজন লেয়াৰত হোল হোৱাৰ কাৰণটো কি হয় এটো ক'ব লাগে সো শুদ্ধ উত্তৰ হৈ যাব এইবিলাক কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড কাৰ্বন মনোক্সাইড এইবিলাক এটাও নহয় শুদ্ধ উত্তৰ ইজ CFC সো CFCৰ কাৰণে অজন লেয়াৰত অনিষ্ট হৈ আছে আৰু তাতে হোল হৈ আছে এটা মনত ৰাখিব এই CFC ফুল ফৰ্মটো কেতিয়াবা আহিব পাৰে সো ইয়াৰ শুদ্ধ ফুল ফৰ্মটো হৈছে ক্লোৰোফ্লুৰো কাৰ্বন মনত ৰাখিব ক্লোৰোফ্লুৰো কাৰ্বন কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে CFC ফুল ফৰ্ম হৈছে ক্লোৰোফ্লুৰো কাৰ্বন আৰু এই গেছ আসলতে আমাৰ ৰেফ্ৰিজাৰেটৰ বিলাকত বেছিকৈ থাকে আমাৰ সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট ৰশ্মি পৃথিৱীলৈ আহিব নিদিয়ে আমি ইয়াতে আছো সো আমি হৈছো ইয়াতে সো আমাৰ ওপৰত ছাতিৰ দৰে এটা লেয়াৰ ফৰ্ম কৰি আছে যিটোৰ নাম হৈছে অজন লেয়াৰ আৰু এই লেয়াৰে সূৰ্যৰ পৰা অহা ৰশ্মি আমাৰ গাত পৰিব নিদিয়ে যিটোৰ নাম হৈছে UV আল্ট্ৰাভায়োলেট ৰশ্মি আমাৰ গাত নপৰে যাৰ বাবে আমি বেমাৰ নহওঁ যদি এই আল্ট্ৰাভায়োলেট ৰশ্মি আহি কিনে আমাৰ যদি ছালত পৰে তেন্তে আমাৰ স্কিন কেন্সাৰ বা বিভিন্ন ধৰণৰ স্কিন ডিজিজ হ'ব পাৰে পিছৰ প্ৰশ্নটোত আছে মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল সো অসমত পোন প্ৰথমবাৰৰ বাবে মুদ্ৰা ব্যৱস্থা কোনে কৰিছিল সো শুদ্ধ উত্তৰ হৈ যাব চুকলিংমুঙক গড়গয়া ৰজা বুলিও কোৱা হয় মনত ৰাখিব আৰু এই গড়গয়া ৰজা বুলি কাক কোৱা হয় কেতিয়াবা প্ৰশ্ন আহিব পাৰে সো শুদ্ধ উত্তৰ ইজ চুকলিংমুঙক গড়গয়া ৰজা বুলি এই কাৰণে কোৱা হয় কাৰণ চুকলিংমুঙে নিজৰ ৰাজধানী গড়গাঁৱত পাতিছিল পিছৰ প্ৰশ্নটোত আছে নামঘোষা কোনে ৰচনা কৰিছিল সো শুদ্ধ উত্তৰ হৈ যাব মাধৱদেৱে আপোনালোক আটাই জানে যে মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল আৰু এই নামঘোষাত হাজাৰটা শ্লোক আছে বাবে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে কাৰেঙৰ লিগিৰি কোনে লিখিছিল সো কাৰেঙৰ লিগিৰি কোনে লিখিছিল
আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলিও কোৱা হয় বন্ধুসকল এই কাৰেঙৰ লিগিৰি যিখন নাট আছে জ্যোতিপ্ৰসাদ আগৰৱালাই কলেজত পঢ়ি থকা টাইমতে লিখি আছিল কিন্তু তেওঁ পিছলৈ লণ্ডনত যেতিয়া পঢ়িবলৈ গ'ল তেতিয়া কামটো স্তব্ধ হৈ গৈছিল আকৌ তেওঁ যেতিয়া লণ্ডনৰ পৰা ঘূৰি আহিল তেতিয়াহে এই কাৰেঙৰ লিগিৰি নাটখন সম্পূৰ্ণ কৰিছিল পিছৰ প্ৰশ্নটোত আছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুয়ো ফ্ৰেণ্ড আছিল তেওঁলোক মিত্ৰ আছিল আৰু হৰ্ষবৰ্ধন আছিল ভাৰতৰ তেতিয়া ৰজা আৰু ভাস্কৰ বৰ্মন আছিল আমাৰ অসমৰ ৰজা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ এজন ৰাজদূত পঠাইছিল অসমৰ পৰা সেইজন ৰাজদূতৰ নাম কি আছিল মানে কিবা মেছেজ লৈ গৈছিল তেখেতে তেখেতৰ শুদ্ধ নাম হৈছে শংখভেদ মনত ৰাখিব ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা আমাৰ ৰাজদূতজনৰ নাম কি আছিল শংখভেদ মনত ৰাখিব পিছৰ প্ৰশ্নটোত আছে মাধৱদেৱৰ ক'ত জন্ম হৈছিল মাধৱদেৱৰ জন্ম ক'ত হৈছিল আপোনালোক আটাই জানে লখিমপুৰ বুলি আটাই জানে নাৰায়ণপুৰ বুলিও আটাই জানে বাট লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী বুলি কাৰোবাৰ কনফিউজন থাকিব পাৰে এইটো মনত ৰাখিব নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল বন্ধুসকল এই আটাইবোৰ প্ৰশ্ন আগতে আহি গৈছে অতি দৰকাৰী হয় কাৰণ প্ৰশ্নবোৰ কমন পৰা দেখা যায় গতিকে মনত ৰাখিব পিছৰ প্ৰশ্নটো আছে 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল শুদ্ধ উত্তৰ হৈ যাব জয়মতী কাৰণ জয়মতীৰ কথা এইকাৰণে সোধে কাৰণ 1935 চনত আমাৰ জয়মতী চলচ্চিত্ৰখন প্ৰকাশ পাইছিল আৰু এই 1935 চনতে আমাৰ অসমৰ প্ৰথমখন চলচ্চিত্ৰ প্ৰকাশ পোৱা বুলি কোৱা হয় আৰু সেইখনেই হৈছে জয়মতী মনত ৰাখিব জয়মতী আৰু ইয়াক কোনে নিৰ্মাণ কৰি উলিয়াইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু প্ৰথম এক্ট্ৰেছ কোন আছিল আমাৰ অসমৰ প্ৰথমজন হিৰোইন ভাবিব পাৰে আপোনালোকে যে এক্ট্ৰেছ কোন আছিল আইদেউ সন্দিকৈ মনত ৰাখিব আইদেউ সন্দিকৈ বাগৰুম্বা নৃত্য কাৰ হয় বাগৰুম্বা নৃত্য আটাই জানে যে বড়োসকলৰ নৃত্য হৈছে বাগৰুম্বা আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে আৰু আপোনালোকক যদি কিবা ডাউট থাকে কিবা কোৱাৰিজ থাকে তেন্তে আপুনি মোক ইনষ্টাত ফ'ল' কৰিব পাৰে আৰু কথা পাতিব পাৰে থেংক ইউ আগুৱাই যাওক চাকৰি পাওক